গাইছ মানে এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ নদী কিনাৰলৈ মানে আমাৰ কাৰণটো হৈছে শাক নিবলৈ আহিছিলোঁ। মা আৰু খুৰীৰ লগত আহিছিলোঁ আৰু আহিছে ভণ্টি এজনী। দেখিছেনে মা মই খুৰীহঁতৰ লগত আহি আছোঁ নদী কিনাৰ ৰাস্তাটো মানে আহি আছোঁ আৰু পূৰা। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। এইপিনে আকৌ গলিটোৱে সোমালোঁ। বহুত মানে সৰু সৰু ৰাস্তা গলি আছে, এইপিনে সোমাই আহিলোঁ আৰু পূৰা মই এনেই পোষ্ট দি দিছোঁ আৰু মাজতে। এইপিনে দেখিছেনে জেওৰাৰ তলা লগাই দিছে। এইখন বিলখন দেখুৱাই দিছোঁ। এনেই সৰু এইটো গলিটো মানে নতুনকৈ জেওৰা বাটিছিল, মানে দি থোৱা আছে নতুনকৈ। এইবোৰ দেখুৱাই দিছোঁ। এইফালে মানুহৰ বাৰীবোৰ। নদী কিনাৰলৈ গৈ ভালেই লাগে বাৰু, ইফালে গৈ খালি বেছি ভাল লাগে। মানে ইমানো মানে নদীখনৰ ওচৰলৈ যোৱাগৈ নাই, বাৰীলৈহে আহিছিলোঁ আমি, সেইকাৰণে এইফালে নগ'লোগৈ। দেখিছোঁ লাই পালেং দি থোৱা আছিল। এতিয়া সোমাই ভিডিঅ'টো চাই থাকক। বাৰীখন দেখুৱাই দিছোঁ। এইফালে বাৰীত একো লগোৱা নাই, আগতে লগাই থোৱা আছিলে কিজানি। সোমাই গৈছিলোঁ বাৰীৰ মাজেদি, আৰু ইপিনে জেগাখনৰ ইফালে ৰাস্তা এটা আছে, এইফালে গৈছিলোঁ। ইয়াত মানুহখিনিয়ে পৰা ফুলকবি কিনি লৈছে। এইফালে আলু খেতি কৰি থোৱা আছে, দেখুৱাই দিছোঁ। আকৌ আমি দেখিছেনে সৰু ৰাস্তা দি আকৌ সোমালোঁ। দুটামান ৰাস্তাত সোমাই গৈ আছোঁ। এইফালে আমাৰ ফাইনেল এতিয়া এইপিনে আৰু যাম, ইফালেই ল'ম আৰু এজনে কৈছে আকৌ এতিয়া বোলে ক'ৰ বাপেৰ ঘৰলৈ যাম বোলে। কৈছে ভাষা আৰু দেই দিছেনে জপনাখনটো তলা লগাই থৈছে। ইয়াত আমি ভাবিলোঁ বগৰী গছজোপা ওচৰলৈ যাওঁ। বগৰীখিনি দেখি এনেকুৱা লোভ লাগিলে, ভাবিলোঁ পাৰোঁগৈ পিছত। আৰু এতিয়া বেয়া বুটলি থাকোঁ আৰু দেই, মনুহীয়ে পাৰি দিলে। এতিয়া আমি বুটলি দেখাই দিছোঁ আপোনাক 4-5টামান। আকৌ এয়া পাৰিছে, ফুলখিনি দৌৰি গৈছে। এইপিনে আহি আছোঁ। এইপিনে লাই পাতত ফুলা ফুল কি বুলি ক'ম জানো, লাই পাত ফুলিছে, সৰিয়হৰ নিচিনা দেখিবলৈ, সৰিয়হ ফুলৰ নিচিনা। এইপিনে আমাৰ মায়ে তুলি মেলি বুটলি আছে, মায়ে খুৰীয়ে। চাটকবি এইফালে মই দেখুৱাই দিছোঁ, ফুলকবিৰ ওপৰত মানে এটা ফুল ফুলিছিল। এইপিনে বুটলি আছে, আমাৰ দেখুৱাই দিছোঁ স্কাই। এইপিনে দেখুৱাই দিলোঁ আপোনালোকক বেলিটো। আজিলৈ ইমানেই, আহিছোঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কৰি